এখন ঠাইত এজন ডাক্তৰ আহি এখন ক্লিনিক খুলিলে, কিন্তু দুদিন হ'ল মোৰ ওচৰলৈ কোনো ৰোগীয়ে অহা নাই। এনেদৰে নহ'ব, কিবা এটা উপায় কৰিবই লাগিব। আইডিয়া। ফলকখন লগোৱাৰ পিছত সেইখন এটা ঠগে দেখি পালে। আৰে বাবা, কি লিখা হৈ আছে ইয়াত? ৰোগীক চোৱা ফিজ 100 টকা, আৰু যদি নিৰাময় কৰিব নোৱাৰে 500 টকা ঘূৰাই দিব। বাহ, বঢ়িয়া। অলপ ধান ঘটাই যাওক তেনেহ'লে। আৰে ডাক্তৰ বাবু, ক'ত আছা তুমি? আহা আহা আহা, সোমাই আহা। ডক্তৰ বাবু, মোৰ বেমাৰটো হৈছে। আৰে ৰুকো জৰা, সবৰ কৰো। বেমাৰৰ বিষয়ে শুনিম বাৰু, আগতে ফিজটো দি লওক। এয়া লওক। ডাক্তৰ বাবু, মই জিভাখনেৰে সোৱাদ নোপোৱা হৈছোঁ। ঠিক আছে, এতিয়াই দৰৱ দিছোঁ ৰ'বা। ঐ কমেশ্বৰ, 2 নম্বৰ আলমাৰীত 3 নম্বৰ ডয়াৰৰ 4 নম্বৰ বটলটো আনচোন। ভাল বুৰ্বক বনাম আজি ইয়াক। তিতা মিঠা জ্বলা যিয়ে নিদিয়ক কিয়, সোৱাদ নাই বুলিয়ে ক'ম। কিবা কৈছিলে নেকি আপুনি মোক? নাই একো কোৱা নাই। এয়া লওক ছাৰ। চাওঁ, মুখখন মেলি লওকচোন আপুনি। অভিনন্দন, আপোনাৰ বেমাৰ ভাল হৈ গ'ল। কেৰাচিনৰ সোৱাদ আপোনাৰ জিভাই ঠিকেই চিনিব পাৰিছে। আপুনি যাব পাৰে। The next morning. ডাক্তৰ, মোৰ একো কথাই মন নথকা হৈছে। সকলো পাহৰি যাওঁ। সেইকাৰণে মই গোটেই দেহাত লিখি ৰাখিছোঁ, যাতে মই পাহৰি নাযাওঁ। হয় নেকি? মোৰ লাগিছে আপোনাৰ গজনিৰ নিচিনা বেমাৰ হৈছে। তেনেহ'লে ফিজটো দি লওক, মই ঠিক কৰি দি আছোঁ। পইচাটো ইয়াক আগতে লাগে। কমেশ্বৰ, 2 নম্বৰ আলমাৰী 3 নম্বৰ ডয়াৰৰ 4 নম্বৰ বটলটো থকা স্মৃতি সঞ্জীৱনী এচামুচ লৈ আহাচোন। ক'ত স্মৃতি সঞ্জীৱনী আছে তাত? সেয়া কেৰাচিনহে আছে। অভিনন্দন, আপোনাৰ বেমাৰ দেখিছোঁ দৰৱ খোৱাৰ আগতেই ভাল হৈ গ'ল। আপুনি যাব পাৰে। দুদিনমান পাছত ঠগটো আকৌ আহিল। আজি 500 টকা লৈহে যাম বাপেকে। দুখ পাই গ'লো, একো দেখা নাই মই। শুনা খালি দেখোন আপুনি। চাওঁ বহকি আহকচোন। ডক্তৰ, মই চকুৰে একো দেখা নোপোৱা হৈছোঁ। লগা হৈছে মই চশমাই ল'বই লাগিব নেকি, নে অন্ধই হ'লো মই। হয় নেকি? তুমি একোৱে দেখা নোপোৱা নেকি? দেখা পাওঁ, কিন্তু সন্ধিয়া 4 বজাৰ পাছত আৰু একো দেখাই নাপাওঁ। চব কলা কলা। এনেকুৱা অদ্ভুত ৰোগৰ চিকিৎসা মোৰ হাতত নাই। কোনোবা ভাল চকু চিকিৎসকক দেখুৱাবগৈ লাগিব। এয়া লোৱা তোমাৰ 500 টকা। अब आया ना ऊट पहाड़ के नीचे। डॉक्टर, ये ऐसे 100 टका है। অভিনন্দন, তুমি দেখা পোৱা হৈ গ'লা, গতিকে ফিজটো দি যাব পাৰা। নুপুৰা মানুহ কবাৰ কাম বন নাই, নাহো আৰু তোৰ ওচৰত কেতিয়াও। আকৌ আহিবা দেই। ঘটিটো আহিম যা, মৰি গ'লেও নাহো তোৰ তালৈ। হেপী জাৰ্ণি।